হেল্ল' এভৰিৱান, আজি মই তেতেলী কেনেদৰে বহু বছৰলৈ সংৰক্ষণ কৰি ৰাখিব পাৰোঁ তাকে মই শ্বেয়াৰ কৰিম। কাৰণ তেতেলী আমাৰ বহু কামত আহে। পুৰণি তেতেলী বহু বেমাৰ আজাৰতো প্ৰয়োজন হয় আৰু সকলো সময় বজাৰত তেতেলী পোৱা নাযায়, কাৰণ তেতেলী ছিজনতহে পোৱা যায়। সেয়ে তেতেলী সংৰক্ষণ কৰি ৰাখি যেতিয়াই মন যায় তেতেলী আমি ইউজ কৰিব পাৰোঁ। ইয়াত মই তেতেলীৰ বাকলিবিলাক চাফা কৰি লৈছোঁ আৰু তেতেলীবিলাক বাহিৰ কৰি লৈছোঁ। ডাণ্টিবিলাক মই পেলাই দিম। এনেদৰে সকলোখিনি তেতেলী মই বাহিৰ কৰি লৈছোঁ। তেতেলী এনেদৰে সংৰক্ষণ কৰি ৰাখি যেতিয়াই মন যায় তেতেলীৰ আমি চাটনি বনাই খাব পাৰোঁ। পদিনাৰ চাটনিৰ লগত তেতেলী অলপ দি খাওঁতে খুবেই ভাল লাগে। এতিয়া তেতেলীবিলাকৰ মই বল বনাই 4-5টা বল বনাই ৰাখিম। মই তেতেলী এনেদৰে সংৰক্ষণ কৰোঁ। বহুতে হয়তো বহু ধৰণেৰে সংৰক্ষণ কৰে, কিন্তু এনেদৰে কৰিলেও বহু বছৰলৈ ভালে থাকে। কিন্তু মাজে মাজে ৰ'দত দিব লাগে। ৰ'দত দিলেহে বহু বছৰলৈ ভালে থাকে। এতিয়া ইয়াত মই 3-4 ফুটা কৰি সৰিয়হ তেল দি দিম। সকলোখিনিতে মই সৰিয়হ তেল দি দিম আৰু চাৰিওফালে ভালদৰে সানি ল'ম, যাতে তেলখিনি চাৰিওফালে লাগি যায়। ভালদৰে তেল সানি লোৱাৰ পিছত মই 2-3 দিনৰ বাবে ৰ'দত দিম। ৰ'দত দিয়াৰ পিছত ঠাণ্ডা কৰি মই বটলত দিম আৰু মাজে মাজে কিন্তু এনেদৰে সৰিয়হ তেল লগাই ৰ'দত দিব লাগিব। তেতিয়াহে তেতেলীখিনি বহু বছৰলৈ ভালে থাকে। এতিয়া তেল দিয়া হৈ গৈছে। এতিয়া মই 2-3 দিনৰ বাবে ৰ'দত দিম। এতিয়া ৰ'দত দিয়াৰ পিছত 3 দিন পিছত চাওক তেলখিনি শুকাই গৈছে আৰু কালাৰটোও চেঞ্জ হৈছে। এতিয়া ঠাণ্ডা হোৱাৰ পিছত মই বটলত ভৰাই ৰাখিম আৰু এনেদৰে বহু বছৰলৈ আমি তেতেলী সংৰক্ষণ কৰি ৰাখিব পাৰোঁ। কিন্তু মাজে মাজে তেল দি ৰ'দত দিব লাগিব, তেতিয়াহে ভালে থাকিব। তেনেহ'লে মোৰ তেতেলী সংৰক্ষণ কৰা পদ্ধতিটো কেনে লাগিল আপোনালোকে মোক কমেণ্ট কৰি জনাই দিব আৰু ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আকৌ লগ পাম বেলেগ এটা ৰেচিপিৰ সৈতে।